নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ SK নেটৱৰ্ক আসাম চেনেলটিলৈ। আৰু মই আজি আপোনালোকক এই ভিডিঅ'টি লৈ আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বহাগ মাহৰ পৰা চ'ত মাহলৈ সম্পূৰ্ণ বছৰ যোৱা আপোনাৰ এবছৰ অসমীয়া মাহৰ বহাগৰ পৰা চ'তলৈ ইংৰাজী 2021-22 চনৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলক কিদৰে পাৰ হ'ব সেই বিষয়ে জনাবলৈ ওলাইছোঁ। বন্ধুসকল, পোনপ্ৰথমতে ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকক নতুন অসমীয়া বছৰৰ হিয়াভৰা উলক আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে প্ৰতিপল প্ৰতিক্ষণ আপোনালোকৰ মনে বিচৰা ধৰণে পাৰ হয় আৰু আপোনাৰ মনৰ আশা পূৰ্ণ কৰে। লগতে আপোনাৰ জীৱন বহাগৰ বিৰিখৰ সেউজীয়া কুঁহিপাতৰ দৰে আনন্দময় হৈ পৰে। তেনেহ'লে পলম নকৰি আহক আজি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বছৰটো কিদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। বন্ধুসকল, মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বছৰটো আপোনালোকৰ পাৰিবাৰিক জীৱনৰ পৰা আৰম্ভ কৰিছোঁ। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত আপোনালোকে সুখী হ'ব পাৰিব। আপোনালোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত মাজে মাজে বছৰৰ মাজভাগত কিছু দুই এটা সৰু সুৰা সমস্যা হ'ব, যদিও আপুনি বছৰৰ বেছিভাগ সময় পাৰিবাৰিক জীৱনত সুখী অনুভৱ কৰিব পাৰিব। লগতে আপোনাৰ সন্তানৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। সন্তানৰ আপোনাৰ যি খবৰ আহিব শুভ ফল, সেই খবৰে আপোনাক আনন্দিত কৰি তুলিব। লগে লগে জনাইছোঁ বন্ধু বান্ধৱৰ আপোনাক কিছু বিপদৰ পৰা সহায় কৰিব। এই বছৰটো আপুনি বন্ধুৰ পৰা ভাল ফল লাভ কৰিব পাৰিব। ব্যৱসায় বাণিজ্য কৰা ব্যক্তিসকলৰ বিষয়ে জনাবলৈ ওলাইছোঁ। ব্যৱসায় বাণিজ্য কৰা ব্যক্তিসকলে এই বছৰটিত শুভ ফল লাভ কৰিব পাৰে, যদিও বছৰৰ মাজভাগত আপোনাৰ কিছু দুই এটা সৰু সুৰা সমস্যাই আপোনাৰ ব্যৱসায়ত কিছু মন্দাৱস্থাৰ সৃষ্টি কৰিব। যদিও আপুনি যদি সঠিক সিদ্ধান্ত লয় তেনেহ'লে আপুনি কেতিয়াও ভাগি নপৰে আৰু ব্যৱসায় আপোনাৰ সুন্দৰভাৱে চলি যাব। ক্ৰীড়াৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলে অনুশীলন কৰি ৰাখক আৰু যিসকলে কোনো ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় খেলৰ সৈতে জড়িত হ'ব ইচ্ছা কৰিছে তেওঁলোকৰ তেনে যোগ দেখা গৈছে। যান বাহন ক্ৰয়ৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। যিসকল ব্যক্তিয়ে মিথুন ৰাশিৰ যিসকল জাতক জাতিকাই যান বাহন ক্ৰয় কৰিম বুলি ভাবি আছে, তেওঁলোকে এই বছৰটিত মাজভাগত আৰু প্ৰথম ভাগত বিশেষকৈ যান বাহন ক্ৰয় কৰাৰ যোগ দেখা গৈছে। শত্ৰুৰ শুভ ফল লাভ কৰিব পাৰিব। শত্ৰুৱে আপোনাক যি অনিষ্ট কৰিব সেয়া আপোনাৰ অনিষ্ট নহয়, অৰ্থাৎ আপোনাৰ লাভহে হ'ব। শত্ৰুৱে আপোনাক যি ক্ষতি কৰে সেয়া আপোনাৰ লাভ হ'ব। পিতৃ মাতৃৰ শুভ ফল লাভ কৰিব পাৰিব। বিয়াৰ যোগাযোগ দেখা যায় যদিও আপোনাৰ বছৰৰ মাজভাগত আৰু শেষ ভাগত কাটচিত কিছু আপোনাৰ দুই এটা সমস্যাই বিবাহৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপুনি কিছু সতৰ্ক হৈ থকাৰ প্ৰয়োজন হৈ আছে। মাটি বাৰী আৰু যান বাহনৰ ক্ৰয় ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব। শিল্পীসকলে শুভ ফল লাভ কৰিব পাৰিব। আপোনালোকক পৰিকল্পনা দীৰ্ঘম্যাদী কৰক আৰু সঠিক সময় লওক, যাতে সঠিক সময় লোৱা সিদ্ধান্তই আপোনালোকক কোনো বিপদত নেপেলায়, নহ'লে আপোনালোকৰ পৰিকল্পনা কিছু বিপদত পেলোৱাৰ সম্ভাৱনা আছে। ভ্ৰমণৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। আপুনি দূৰ ভ্ৰমণত গ'লে শুভ ফল লাভ কৰিব পাৰিব। আপোনাৰ মনৰ পৰা পুহি ৰখাৰ বহুত দুদিনীয়া দূৰ ভ্ৰমণ আপুনি এই বছৰত কৰিব পাৰিব। স্বাস্থ্যৰ পৰীক্ষা যত্ন লওক। আপোনাৰ স্বাস্থ্য দুই এটা সৰু সুৰা ৰোগৰ বাহিৰে আপোনাৰ প্ৰায় শুভই দেখা গৈছে। গতিকে আপুনি স্বাস্থ্যৰ পৰীক্ষা যত্ন ল'ব আৰু কিছু সমস্যা যদি হয় আপুনি তাৰ বাবে সতৰ্ক হৈ থাকিব। আপোনাৰ অভ্যাসসমূহ যিসমূহ বেয়া অভ্যাস আছে, এই বেয়া অভ্যাসসমূহ আপুনি এই বছৰত এৰিবলৈ চেষ্টা কৰক, যিয়ে নেকি আপোনাৰ এই বছৰটো তেনে অভ্যাসসমূহ এৰাত কিছু যথেষ্ট হ'লে সহায় কৰিব। কেৰিয়াৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব, যদিও আপুনি দুই এটা সমস্যাৰ সন্মুখীন হ'ব পাৰে। বছৰৰ প্ৰথম ভাগতে আপুনি বাধাৰ সন্মুখীন হ'ব, যদিও আপুনি মাজভাগ আৰু শেষ ভাগলৈকে কেৰিয়াৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত বাহিৰত যোৱা মানুহসকলে উচ্চ শিক্ষা কৰি সফল হ'ব পাৰিব। উচ্চ শিক্ষা কৰি নিজ লক্ষ্যত উপনীত হোৱাৰ যোগ দেখা গৈছে। কৰ্মসংস্থাপন, যিসকল ব্যক্তিয়ে কৰ্মসংস্থাপন বিহীন হৈ আছে তেওঁলোকে নতুন কৰ্মসংস্থাপন পাব আৰু যিসকলে পুৰণা সংস্থাপন কৰি আছে, প্ৰমোচন বা অন্য সংস্থাপন বিচাৰি আছে, তেওঁলোকৰ শুভ ফল দেখা যাব বছৰৰ মাজভাগত। আৰ্থিকভাৱে শুভ ফল লাভ কৰিব আৰু আৰ্থিক উন্নতি হোৱাৰ যোগ আছে। আয় ব্যয়ৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। আয় আপোনালোকৰ যথেষ্ট হ'ব যদিও ব্যয় আপোনালোকৰ যথেষ্ট কম হ'ব। সঞ্চয় বাঢ়িব, কিন্তু আপোনালোকৰ বছৰৰ মাজভাগত সঞ্চয় হৈ থকা ধনৰ ক্ষয় হোৱা দেখা গৈছে, অৰ্থাৎ অৰ্থৰ হানি হোৱা যোগ আছে।
দাম্পত্য জীৱনত আপোনাৰ কিছু দুই এটা সমস্যা আহিব গতিকে সতৰ্ক হৈ থাকিব বুজাবুজি হৈ থাকিব দাম্পত্য জীৱন সুখী হ'ব আবেগিক নহ'ব মানুহ যদি আবেগিক হৈ পৰিলে আপোনাক শত্ৰুৱে অনিষ্ট কৰিব যদি আপুনি আবেগিক নহয় তেনেহ'লে আপোনাৰ শত্ৰুৱে একো কৰিব নোৱাৰে আইনী সমস্যাসমূহ সমাধান হ'ব আপোনাৰ দীৰ্ঘদিনীয়া যদি কোনো আইনী সমস্যা আছিলে তেনেহ'লে সেই সমস্যাৰ পৰা আপুনি বাচিব পাৰিব সুফল লাভ কৰিব পাৰিব আৰু আপোনালোকৰ শুভ ৰং হৈছে নীলা লগতে শুভ বাৰ হৈছে উত্তৰ শুভ দিশ হৈছে উত্তৰ শুভ বাৰ হৈছে আপোনাৰ বৃহস্পতি লগতে শুভ সংখ্যা হৈছে আপোনাৰ 9 আৰু 21 তেনেহ'লে পলম নকৰি আপোনালোকে এই ভিডিঅ'টো চাওক আৰু বিভিন্ন ধৰণৰ ভিডিঅ' চাবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ